অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বেতবাৰী উপশাখাৰ উদ্যোগত তথা চাহ জনজাতি মহিলা শাখাৰ সহযোগত আজি শিৱসাগৰ জিলাভিত্তিক দুটা শাখাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু কৃতি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। আচ্ছাৰ শিৱসাগৰ জিলা উপসভাপতি দীপু তাঁতীয়ে আঁত ধৰা অনুষ্ঠানটোত জিলাখনৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ পিছতে চলিত বৰ্ষত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ৮০গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে কৃতি শিক্ষক হেম তাঁতীৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক অনিল তাঁতীসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মুকলি সভাত আচ্ছাৰ বেতবাৰী শাখা আৰু পঞ্চদৰ্শী যোগ চৰ্চা কেন্দ্ৰৰ উদ্যোগত শেহতীয়াকৈ অনুষ্ঠিত কৰা যোগ কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা ৩০গৰাকীৰো অধিক লোকক মানপত্ৰ প্ৰদান কৰা হয়। আচ্ছাৰ উদ্যোগত বেতবাৰীৰ সকলো জাতি জনগোষ্ঠীয় কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই উৎসাহিত কৰাত সংগঠনটোৰ প্ৰতি শলাগ লৈছে অঞ্চলটোৰ ৰাইজে। যেহেতু অসম চাহ ছাত্ৰ সন্থা বেতবাৰী উপশাখা সমিতি, অসম চাহ জনজাতি মহিলা বেতবাৰী উপশাখা সমিতি আৰু বেতবাৰীবাসী ৰাইজৰ সহযোগত আমি প্ৰতিটো বছৰে কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে আমি যিহেতু প্ৰতিটো বছৰে ঝুমৰৰ প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ, এইবাৰ আমি নতুনকৈ যিহেতু ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। যিহেতু আজি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাই আমাৰ প্ৰায় ৫০জনৰো অধিক শিৱসাগৰ জিলাৰ প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে। লগতে আমাৰ যিসকল ছাত্ৰ-ছাত্ৰী ২০২৪ বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, প্ৰায় ৮০জন ছাত্ৰ-ছাত্ৰীক ইতিমধ্যে আমাৰ সম্বৰ্ধনা জনোৱা হৈছে।